জয় হিন্দ, ওয়েলকাম টু মাই ইউটিউব চেনেল ভুম্পি দিচাং। সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকক মই ফিজিকেল এক্সাৰচাইজৰ ওপৰত কৰিবলৈ চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে গম পাইছে, আমাৰ অসম পুলিচত আমাৰ অনাৰেবল DGP ছাৰ আৰু আমাৰ CM ছাৰ অৰ্ডাৰত BMI টেষ্ট ঠাই ঠাই লৈ আছে। একচুৱেলি আপোনালোকে গম পাইছে কিজানি নিউজবিলাকত পেটুৱা পুলিচ কিবা কিবি এইবিলাক বহুত ওলাই আছে। চ' আমাৰ যিমান পাৰে পুলিচৰ মানুহবিলাকক ফিজিকেলি ফিট কৰিবলৈ চেষ্টা কৰিছে। চ' এইটো এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ। আৰু ময়ো আগৰ পৰাই নিজৰ ফিজিকেল অলপ ফিট কৰি ৰাখিব বিচাৰোঁ। চ' সেইটো কাৰণে ৰেগুলাৰ অলপ সময় উলিয়াই মই যিমান পাৰোঁ অলপ এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰোঁ। আৰু আজি তাকে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ত' একচুৱেলি নিজৰ ফিজিকেলটো যদি ফিট হৈ থাকে তেতিয়া নিজৰ মনৰ চিন্তাধাৰাবিলাক ভাল হয় বুলি মই ভাবোঁ। আৰু গাত এটা পজিটিভ এনাৰ্জি এটা আহে। চ' সেইটো কাৰণে ৰেগুলাৰ যদি পাৰে অলপ সময় উলিয়াই নিজৰ ফিজিকেলৰ ওপৰত অলপ এক্সাৰচাইজ কৰিব লাগে সকলোৱে। আৰু সকলোৱে ফিট থাকিব লাগে, সেইটোৱে কামনা কৰিছোঁ। তো বৰ্তমান পৃথিৱীত যিয়ে নানান ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ ওলাইছে, সেইবিলাকৰ পৰা যদি আমি বাচি থাকিব পাৰোঁ বা বাচিবলৈ হ'লে আমি শৰীৰৰ ব্যায়াম কৰাটো নিতান্তই প্ৰয়োজনীয় বুলি মই ভাবোঁ। সেইটো কাৰণে ময়ো ৰেগুলাৰ যিমান পাৰোঁ সময় উলিয়াই ফিজিকেল এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাকেই আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। চ' সেইটো কাৰণে আপোনালোককো মই ফিজিকেল এক্সাৰচাইজ যদি পাৰে ৰেগুলাৰ নহ'লেও সাপ্তাহিকভাৱে বা যেনেকৈ সুবিধা হৈছে অলপ হ'লেও আপোনালোকে ফিজিকেল এক্সাৰচাইজ কৰক। আৰু ময়ো সেইটো কাৰণে আপোনালোকে দেখিছে মই জুভেণ্টাছ জাৰ্চি লগাই লৈছোঁ। ৰনাল্ডো মোৰ বহুত ডাঙৰ এটা ফ্ৰেণ্ড হয়। চ' সেইটো কাৰণে লগাই লৈছোঁ। আৰু এতিয়া মই ফিল্ডলৈ যাম, ৰানিং কৰিম। ৰানিং কৰাৰ পাছত অলপ ফুটবল খেলিম। তো ব'লক আজিৰ ভিডিঅ'টো ফিজিকেল এক্সাৰচাইজৰ ওপৰত আৰম্ভ কৰোঁ। তো আপোনালোকে দেখিছে হ'ব ফিল্ডখন বেছি দূৰত নাই, পামহি আৰু ইয়াত সেইটো কাৰণে ভাল লাগে। ইয়াত নেক্সট যোনটো আছাম পুলিচ আহিবলগীয়া ৰিক্ৰুটমেণ্ট ৰেলী, তাৰ কাৰণে ভাল ল'ৰা ছোৱালী আহে প্ৰেক্টিছ কৰিবলৈ। চ' সিহঁতৰ লগত প্ৰেক্টিছ কৰি অলপ ভাল লাগে মনটো। তো চলো। তো ফাইনেলি পাই গ'লোঁ ফিল্ড। তো মই এতিয়া জোতাযোৰ পিন্ধি লওঁ, বুটযোৰ। তাৰপাছত ৰানিং কৰিম 10 পাকমান বা 5 পাকমান ৰানিং কৰিম। তাৰপাছত এক্সাৰচাইজ কৰিম। তাৰপাছত আকৌ অকণমান ফুটবলো খেলিম। তো চলো। মোৰ বুটযোৰ ক'ত? এইটো চলো বলটো। এতিয়া বুটযোৰ লগালোঁ, অলপ ষ্ট্ৰেচিং কৰি লওঁ। নহ'লে ষ্ট্ৰেচিং নকৰিলে শিৰবিলাক টানিব যে। চ' সেইকাৰণে ভৰিৰ শিৰবিলাক টানিব। চ' সেইটো কাৰণে ষ্ট্ৰেচিং অলপ কৰি লওঁ, তাৰপাছত ৰানিং কৰিম।
ষ্ট্ৰেচিং হৈ গ'ল এতিয়া অলপ ৰানিং কৰোঁ তো চলো 1 2 3 গো I got a piece of my heart that's covered in gold. You know I'm one of a kind, or so I've been told. No matter where we go, I know we're gonna make it. No matter where we go, I know we're not alone. We face it all cause now we know that we can take it. We face it all cause we go big or we go home. Dance like you made it and you found it all. This is paradise. Dance like you made it and you found it all. This is paradise. This is paradise. This is paradise. Yo! Don't be afraid to let go, just a little bit more. Taking the heavenly glow, we've come to adore. No matter where we go, I know we're gonna make it. No matter where we go, I know we're not alone. তো আপোনালোকে দেখিলে কিমান এক্সাৰচাইজ কৰিলোঁ, বহুত ভাল লাগিছে। আৰু এতিয়া অলপ ফুটবল খেলিবও লাগিব আৰু এনাৰ্জি লাগিব, মানে অকণমান থৈ দিছোঁ মই। চ' আজি ভিডিঅ'টো ইমানেই। তো কেনেকুৱা লাগিল আপোনালোকে জনাব কমেণ্ট কৰি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সকলোৱে আমাৰ পুলিচৰ মানুহবিলাকৰ BMI নৰ্মেল লওক তাৰে কামনা কৰিছোঁ। আকৌ সকলোৱে হেল্ডি থাকক তাৰে কামনা কৰিছোঁ। বাই বাই।